নমস্কাৰ বন্ধুসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। সো বন্ধুসকল, আপোনালোকে আপোনালোকৰ ইলেক্ট্ৰিচিটি বিলৰ লগত আপোনাৰ ভোটাৰ আইডিটো আপুনি কেনেকৈ লিংক কৰিব। সো APDCLৰ ফালৰ পৰা ভোটাৰ আইডিৰ লগত আপোনাৰ ইলেক্ট্ৰিচিটি বিলৰ লগত লিংক কৰিবলৈ দিয়া হৈছে। সো আপোনালোকে সেই ইলেক্ট্ৰিচিটি বিলৰ লগত আপোনাৰ ভোটাৰ আইডিটো কেনেকৈ লিংক কৰিব। সো সবিশেষ প্ৰচেছ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক দেখাই দিম। সো আপোনালোকে আপোনালোকৰ মোবাইল ফোনৰ জৰিয়তে আপুনি লিংক কৰিব পাৰিব। সো আপুনি ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকক। আৰু আপুনি যদি প্ৰথমবাৰ মোৰ চেনেলত আহিছে সো তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কিয়নো মই সদায় এনেকুৱা ধৰণৰ ভিডিঅ'ৰ আপডেট দি থাকোঁ। সো আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। সো আপোনাৰ ভোটাৰ আইডিৰ লগত আপোনাৰ ইলেক্ট্ৰিচিটি বিলৰ লগত লিংক কৰিবলৈ হ'লে আপুনি প্ৰথমতে APDCLৰ অফিচিয়েল যিটো ৱেবছাইট হয় সো সেইটো ৱেবছাইটত আহিব লাগিব। ৱেবছাইটৰ পেজটো মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি দিছোঁ। সো আপোনালোকে তাতে ক্লিক কৰি ডাইৰেক্ট এইটো পেজত আহিব পাৰিব। সো ইয়াতে অহাৰ পিছত আপোনালোকে ইয়াতে 3 লাইনত ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি আপুনি এইটো ডেস্কটপ মোড কৰি ল'ব। সো মোৰ যেটো ডেস্কটপ মোড কৰাই আছে, সো আপোনালোকে এইটো ডেস্কটপ মোড কৰি ল'ব। সো ডেস্কটপ মোড কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব, ইয়াতে লিখা আছে 3 লাইন। সো আপোনালোকে জাষ্ট ইয়াতে এই 3 লাইন অপশ্যনত ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ ওপেন হ'ব। সো আপুনি ইয়াতে দেখা পাইছে ইয়াতে লগইন বুলি এটা অপশ্যন আছে। সো আপুনি জাষ্ট ইয়াতে লগইন অপশ্যনত ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাইছে ইণ্টাৰ মোবাইল নাম্বাৰ। সো আপুনি যদি ইয়াতে অলৰেডি ৰেজিষ্টাৰ কৰিছিল সো তেনেহ'লে আপুনি ইয়াতে আপোনাৰ মোবাইল নাম্বাৰটো বহুৱাই কিনে আপুনি ইয়াতে সেন্ড OTPত ক্লিক কৰি দিব। আৰু আপুনি যদি ইয়াতে প্ৰথমবাৰ সো আপুনি ৰেজিষ্টাৰ কৰা নাই সো তেনেহ'লে আপুনি তলফালে আহিব। সো তলফালে আহিলে আপুনি ইয়াতে দেখা পাব ৰেজিষ্টাৰ নাও। সো আপুনি জাষ্ট ইয়াতে ৰেজিষ্টাৰ নাও অপশ্যনত ক্লিক কৰি দিব। ৰেজিষ্টাৰ নাও অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ কনজিউমাৰ নাম্বাৰ যিটো হয় সো সেই নাম্বাৰটো আপুনি ইয়াতে বহুৱাই কিনে এইটো ৰেজিষ্টাৰ কৰি ল'ব। সো মই যিহেতু অলৰেডি ইয়াতে ৰেজিষ্টাৰ কৰাই আছে সো মই জাষ্ট এইটো লগইন কৰি আপোনালোকক দেখাই আছোঁ। সো লগইন কৰাৰ কাৰণে আপোনালোকে ইয়াতে লগইন অপশ্যনত ইয়াতে আহিব। সো লগইন অপশ্যনত আহি কিনে আপোনাৰ মোবাইল নাম্বাৰটো আপুনি ইয়াতে বহুৱাই কিনে সেন্ড OTPত ক্লিক কৰি দিব। সেন্ড OTPত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইল নাম্বাৰত এটা OTP আহিব। সো OTPটো আপুনি কপি কৰি জাষ্ট ইয়াতে ইণ্টাৰ OTP ইয়াতে বহুৱাই দিব। বহুৱাই কিনে আপুনি জাষ্ট ইয়াতে লগইন অপশ্যনত ক্লিক কৰি দিব। সো লগইন অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত নতুন এটা পেজ ওপেন হ'ব। এইটো পেজত অহাৰ পিছত আপুনি ইয়াতে দেখা পাব আপডেট প্ৰফাইল। সো ইয়াতে আপুনি আপোনাৰ কনজিউমাৰ নাম্বাৰ, তাৰপিছত কনজিউমাৰ নেম, তাৰপিছত মোবাইল নাম্বাৰ, ইমেইল ID সো সকলোখিনি ডিটেইলছ আপুনি ইয়াতে চাব পাৰিব। সো যদি আপুনি ইয়াতে আপোনাৰ মোবাইল নাম্বাৰ অথবা আপোনাৰ ইমেইল IDটো আপডেট কৰিব বিচাৰে সো সেইটো আপুনি ইয়াৰ পৰা আপডেট কৰিব পাৰিব। আৰু আপোনালোকে ইয়াতে দেখা পাইছে ইয়াতে লিখা আছে চাওক ভোটাৰ ID EPIC বুলি। সো আপুনি ইয়াতে আপোনাৰ ভোটাৰ নাম্বাৰটো আপুনি ইয়াতে বহুৱাই দিব। বহুৱাই কিনে আপুনি ইয়াতে অকুপেশ্যনত ইয়াতে ক্লিক কৰি ইয়াৰ পৰা আপুনি কোনটো হয় গভৰ্ণমেণ্ট এমপ্লয়ী, সেমি গভৰ্ণমেণ্ট এমপ্লয়ী কোনটো হয় সো আপুনি সেইটো ইয়াৰ পৰা বহুৱাই দিব। বহুৱাই কিনে আপোনালোকে জাষ্ট ইয়াতে আপডেট অপশ্যনত ক্লিক কৰি দিব। আপডেট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে দেখা পাইছে প্ৰফাইল ছাকচেছফুলি আপডেট দেখাইছে। সো মোৰ ইয়াতে এইটো আপডেট হৈ গৈছে। সো এনেকুৱাকৈ আপুনি আপোনাৰ ভোটাৰ আইডিৰ লগত আপোনাৰ ইলেক্ট্ৰিচিটি বিলৰ লগত লিংক কৰিব পাৰিব। সো বন্ধুসকল, আপোনালোকক দেখাবলগীয়া আজিৰ ভিডিঅ'টোত এইখিনি আছিল। সো ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'ৰ আপডেট সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।